এনি ইণ্ডিয়া এট্ৰেকশ্যনলৈ মই দেৱানন্দ গগৈ আপোনালোকক স্বাগতম জনাইছোঁ। দাদাক মই লগ পাম বুলি ঢকুৱাখানাতে সময় দিছিলোঁ, কিন্তু আমাৰ দুইজনৰ সময় নিমিলাৰ বাবে লগ পাব নোৱাৰিলোঁ। আজি ইউটিউব ক্ৰিয়েটৰ ফেষ্ট হৈছে, ইয়াত আহি লগ পাইছোঁহি। আহকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ দত্ত, ঘৰ শিৱসাগৰ। চেনেল এটা আছে, সৰুকৈ চলাই আছোঁ, পূৰ্বাঞ্চল। আহিছিলোঁ সেই আজি যি 10 এপ্ৰিল বগী নদীলৈ, কিন্তু ইলেকশ্যন, কাইলৈ ইলেকশ্যন, নিৰ্বাচনৰ কাৰণে ফেৰীয়ে আমাৰ টাইমটো নুবুজিলে আৰু আমিও ফেৰী টাইমটো বুজিব লাগিব, আৰু সেইটো কাৰণে দেৰি হৈ গ'ল। এওঁ দিছিলে ফেচবুকতো মেছেজ কৰিছিলে যে ৰৈ থাকিম, কিন্তু মই অকল মোৰ ধান্দা এটাই যে যিমান পাৰোঁ ইয়াত সোনকালে উপস্থিত হওঁহি। গতিকে ইয়াত উপস্থিত হ'লোঁ আৰু যে ইয়াত আহি পালোঁহি, খুবেই ভাল লাগিছে আৰু সকলো লোক ইয়াত সমাগম হৈছে, সেইটো ভাল লাগিছে। আৰু বিশেষকৈ লোকেশ্যনটো পাৰফেক্ট লোকেশ্যন, ভাল লাগিছে। থেংক ইউ, আৰু ক্ষমা কৰিব যদি ৰৈ আছিলে দেৰি হৈ যোৱাৰ বাবে। দেৰি হোৱাটো একো কথা নাই, ইয়াত আহি আমি গোটেইকেইজন লগ পাইছোঁ, বহুত ভাল লাগিছে। আৰু কাক লগ পাইছোঁ আপোনালোকক মই গোটেইখিনি দেখাম। ঠিক আছে দিয়ক, আকৌ লগ পাম কিন্তু আপোনাক। নিশ্চয় নিশ্চয়, মই শিৱসাগৰ যাম, এইকেইদিনতে ফুৰিবলৈ বুলি যাম। ঠিক আছে, মোক কণ্টেক্ট কৰি দিয়ক। আজি ইউটিউব ক্ৰিয়েটৰ ফেষ্টলৈ আহিলোঁ, আহি সকলোকে লগ পাইছোঁ। এয়া বিতুপন দাকো লগ পাইছোঁ। নমস্কাৰ, মোৰ নাম বিতুপন শইকীয়া, এটা সৰু চেনেল আছে ইউটিউব, তাকে আহি লগ পালোঁ। দেৱানন্দাক লগ পালোঁ, তেওঁকো লগ পাই ভাল লাগিছে ক্ৰিয়েটৰ ফেষ্টখনিত আহি। আজি সকলোকে লগ পাম বুলিয়ে আহিছিলোঁ আৰু লগ পাইছোঁ, সঁচাকৈ বহুত আনন্দিত হৈছোঁ ইয়ালৈ আহি। সকলোখিনিকে লগ পাইছোঁ, খুব ভাল লাগিছে। ঠিক আছে, বহুত ভাল লাগিছে ইয়ালৈ আহি। বাই বাই, থেংক ইউ। ধন্যবাদ জনাইছোঁ। এতিয়া তেওঁলোকে এটি গীত পৰিৱেশন কৰিব সকলোৱে মিলি। বাকী সকলোৱে ভালনে? লখিমপুৰ কেনেকুৱা খবৰ? সকলোকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা থাকিল। আৰু এইবিলাক সদায় আপোনালোকৰ কাৰণে আছে। আৰু যিমানখিনি ইউটিউবাৰ আছে, আজি লখিমপুৰ ইউটিউব ইউনিয়নে এইটো আয়োজন কৰিছে, বহুত ভাল লাগিছে। তাৰ পৰা জাৰ্ণি কৰি আহি পিনি অকণমানো বেয়া নালাগে। আমাৰ মোৰ লগত আহিছিলে আমাৰ শিৱসাগৰৰ পৰা মোক যিসকলে বহুত ছাপৰ্ট কৰিলে, মই যেতিয়াৰ পৰা এইখিনি কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ ইউটিউবত। আমাৰ আচল নামটো কোনো নাজানে চাগে, তোমাৰ নামটো কৈ দিয়া। মোৰ নাম প্ৰদীপ গগৈ হয়, প্ৰাঞ্জল প্ৰদীপ গগৈ আছিলে। প্ৰাঞ্জল ই কেনেকুৱা ধৰণৰ নাম হ'ল এইটো, ভাবিলোঁ জল প্ৰদীপ গগৈ, প্ৰাণটো আঁতৰাই দিলোঁ জল প্ৰদীপ গগৈ। এতিয়া জল প্ৰদীপ গগৈ বুলি জানে। বেলেগ মাথা। মিষ্টাৰ ৰাজা, ধুনীয়া লোকেশ্যন, ড্ৰোনৰ ওচৰত নোলোৱাকৈ থাকিব মন নাযায়। আৰু এটা কথা, ইমান দিন ড্ৰোন উৰুৱালোঁ, আজিলৈকে তেনেকৈ ক্ৰেছ কৰা নাই। এটা মোৰ ক্ৰেছৰ ভিডিঅ' আছে, এইটো অট'মেটিক ছফ্টৱেৰ প্ৰব্লেম হৈ ক্ৰেছ হৈছিলে, কিন্তু ক'তো নিজে মেনুৱেলি ক্ৰেছ কৰা নাই। আজি সকলোৰে আগত লাজ পাবলগীয়া আছিলে। আৰু আমাৰ একচুৱেলি এটা কথা হ'ব পাৰে, আমাৰ ভাস্কৰ আছিলে, কাৰণ ভাস্কৰে পানীত ডুবাই দিছে এখন ড্ৰোন। তেওঁৰ বলকে আজি মই ক্ৰেছ কৰিলোঁ নেকি। এওঁতো পালেই ডেট কৰি, মোৰতো তাই পৰিলে গ'ল, বিচাৰিয়ে নাপালোঁ। এওঁ বুজি পাইছে আচলতে মোৰ দুখটো। যি প্ৰতিভা আছে আমি চাবলৈ আশা কৰিম। আমাৰ সহযোগ আপোনালোকৰ লগত সদায় থাকিব। তোমালোক আগবাঢ়ি যোৱা, আমাৰ লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনা তাকে কামনা কৰিছোঁ। ধন্যবাদ। আজি লখিমপুৰ ইউটিউব ইউনিয়নে যি ক্ৰিয়েটৰ ফেষ্ট পাতিছিলে, তালৈ আহি মই খুব সুখী হৈছোঁ। আৰু ইয়াত আহি যিখিনি ফ্ৰেণ্ড লগ পালোঁ আৰু সকলো ইউটিউবাৰক লগ পাইছোঁ লখিমপুৰৰ, আৰু ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ, তাক আপোনালোকক মই দুটামান স্নেপশ্বট দেখাম বুলি ভাবিছোঁ। এবাৰ চাই চাওক কেনেকুৱা লাগে ইয়ালৈ। আৰু এইটো এটা খুব সুন্দৰ পিকনিক স্পট হয়, আপোনালোকে আহিব পাৰিব ইয়ালৈ খুব সুন্দৰকৈ, বহুত ধুনীয়া লাগিছে ঠাইডোখৰ। এবাৰ চাই চাওক, বহুতেই ধুনীয়া লাগিছে ইয়ালৈ আহি। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে, আপোনালোকে নিশ্চয় গম পাব ইয়াত কিমান সুন্দৰ হয় ঠাইডোখৰ। চাওকচোন এবাৰ, ইমান সুন্দৰ এটা পৰিৱেশ, নিৰিবিলি এটা পৰিৱেশ। ইয়াত গছৰ পাতো বিশেষ নাই, নতুনকৈ কুঁহিপাত ওলাইছে, আৰু কাষতে অৰুণাচলৰ যি পাহাৰ ইমান সুন্দৰকৈ দেখা গৈছে। তাতে আজি বতৰ ইমান ধুনীয়া, খুব ধুনীয়া ৰ'দ দি আছে, সেইবাবে আমি পাহাৰখন খুব সুন্দৰকৈ সেউজীয়াকৈ দেখিছোঁ। ইয়ালৈ আহি ইমানেই সুন্দৰ লাগিছে, সকলোকে লগ পাইছোঁ। তাতোতকৈ সুন্দৰ লাগিছে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ, ইমান সুন্দৰ এটা পৰিৱেশ। গছত এতিয়া কুঁহিপাত মেলিছে, আৰু বতৰটো আজি ভাল হোৱাৰ বাবে পাহাৰখন ইমান সুন্দৰকৈ জিলিকিছে অৰুণাচলৰ। আপোনালোকক মই কেইবাটাও স্নেপ দেখাম বুলি ভাবি আছোঁ। আপোনালোকে চাই কেনে পায় কমেণ্ট কৰিব বুলি খুব আশা কৰি আছোঁ।
কমেণ্ট কৰিব এই ঠাইডোখৰ কেনেকুৱা লাগিছে আৰু এইডোখৰ এটা পিকনিক স্পট হয় আপোনালোকে আহিব ইয়ালৈ খুব সুন্দৰ ঠাই কিন্তু লেতেৰা কৰি থৈ নাযাব কেতিয়াও এতিয়াও আমি দেখিছোঁ প্ৰায়খিনি চফা কৰি থোৱাই আছে কিন্তু ইয়াতো বহুত লেতেৰা আছে এতিয়াও গতিকে ঠাইডোখৰ ইমান সুন্দৰ এই সুন্দৰটো আপোনালোকে ধ্বংস কৰি নাপেলাব আহক চফা কৰি ৰাখিব মাত্ৰ